কবিতাটিৰ নাম হৈছে ফুলেশ্বৰীৰ মধুক্ষণ। আশা কৰোঁ কবিতাটি আদৰি ল'ব। শিৱসাগৰৰ পাৰতেই জিলিকি আছে ঐতিহ্যমণ্ডিত ফুলেশ্বৰী বালিকা বিদ্যালয়। ফুলেশ্বৰী দেৱীৰ স্মৃতিৰেই জিলিকি আছে আমাৰ এই আপোন বিদ্যালয়। সময়ৰ সোঁতত সময়ৰ গতিত পাৰ হৈ গ'ল সমস্ত 100টা বছৰ। সজীৱ হৈ ৰৈ আছে বহুজনৰ বহু স্মৃতি। জীৱন্তে লহিয়াই আছে হাজাৰটা মধুক্ষণ। সেই যে শিৱদৌলৰ কাষেৰে দীঘলীয়া ৰাস্তাটো নীলা বগা পখিলাবোৰে বিলীন কৰি থৈ যায়। পুৱা আবেলিৰ সময়বোৰ দীঘলীয়া পথটোত হাঁহি কথাৰে ভৰি থকা সেই জীয়া মুহূৰ্তবোৰে বৰকৈ আমনি কৰে। প্ৰৱেশ দুৱাৰত সেৱা জনাই প্ৰথমটি খোজ দিওঁতেই অনুভৱ হয় মন্দিৰত প্ৰৱেশ কৰাৰ দৰে। অবুজন মনবোৰে প্ৰাণ পাই উঠিছিল বিদ্যালয় পৰশত। বুবুল দায়ে বেল বজোৱাৰ লগে লগে উদিতে ৰুমত ঢাপলি মেলিছিলোঁ লগৰজনীৰ হাতত ধৰি। মুক্তিত নিস্পৃহ জিতু বুলি প্ৰাৰ্থনা কৰি পাঠগ্ৰহণৰ স্বাৰ্থে শ্ৰেণীকোঠালৈ দৌৰিছিলোঁ। সেই যে জিৰণিৰ সময়ত কেণ্টিনলৈ ঢাপলি মেলিছিলোঁ। হয়তো ভয় আছিল দাদাই আনি থোৱা গৰম গৰম পেটিছকেইটা পাম নে নাপাম। গেটৰ ভিতৰৰ পৰাই চানা ফুচকা খোৱা দিনবোৰ, চানা তেতেলী জালজিৰা অনা বাইদেউকেইজনীৰ পৰা কিনি খোৱা সেই মধুৰ সময়বোৰ বৰকৈ মনত পৰেও। ঠাণ্ডা দিনকেইটাত জলফাই বগৰী লৈ ঘাঁহনিত বহি বহি দিয়া আড্ডাবোৰ, প্ৰশান্ত ছাৰৰ গালি খোৱাৰ ভয়ত চুপচাপ লাইব্ৰেৰীত সাধু উপন্যাস পঢ়া সময়বোৰ উফ বৰকৈ মনত পৰে। উৎপাত কৰিলে বৰ্ডত নাম লিখালৈ কাজিয়া কৰা অভিমানবোৰ, বেঞ্চ লৈ কৰা সৰু সুৰা কাজিয়াবোৰ, ইছ ছুটিৰ পিছত হাতত টকা থাকক নাথাকক কমপ্লেক্সত লগৰবোৰৰ লগত পিট পিটাই ফুৰা সময়বোৰ, ছাৰ বাইদেউৰ বন্ধুসুলভ মৰমবোৰ, পিতৃ মাতৃসুলভ ভাষণবোৰ বৰকৈ মনত পৰেও। বন্ধুত্ব কি বুজি পাইছিলোঁ সেই স্কুলীয়া জীৱনৰ বিদায়ৰ সময়ত। আজি বৰকৈ আমনি কৰে নীলা বগা পখিলাজনী হৈ ঘূৰি ফুৰা দিনবোৰ। এৰি অহাবোৰক বুকুত বান্ধি আকৌ উভতি